হেৰেষ্ট ৱেলকাম টু মাই চেনেল। তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ মৰমৰ ছাৰ বাইদেউসকল লগতে মোৰ বন্ধু বান্ধৱীসকল, তো আজি মই কেইটামান অসমীয়া সাঁথৰ লিখি আনিছোঁ। এইকেইটা খুবেই দৰকাৰী হয় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, প্ৰাতঃসভাত খুবেই দৰকাৰী হয়, যিহেতু আকৌ গুণোৎসৱ আহিছে। এইকেইটা নিতান্ত প্ৰয়োজন। তো আহক আমি লিখাখিনি চাওঁ। আৰু যদি চেনেলটোত নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে লিখি আনিছোঁ, মামাহঁতৰ কলি গাই ঘাটে ঘাটে পানী খায়। এইটোৰ শুদ্ধ উত্তৰ হ'ব বৰশী। এইটো আমি সকলোৱে জানো আৰু শুনি আহিছোঁ। তো নেক্সট আছে হাবিত কাহে ওলাই নাহে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কুঠাৰ। ইয়াৰ পিছত আকৌ এটা আছে, দেশ আছে মানুহ নাই, নদী আছে পানী নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মানচিত্ৰ বা মেপ। তো নেক্সটটো চাওঁ, পাত আছে ডাল নাই, কথা আছে মাত নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিতাপ। ইয়াৰ পাছতো আছে নেক্সট, খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰ'ল। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে নিশ্চয় জানে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাৰিকল। নেক্সটটো আছে, পেট আছে পেটু নাই, মুখ আছে জিভা নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কলহ। নেক্সট আছে, এটা নিগনি এশ ধান কুটে, নেগুৰে ধৰিলে জাপ মাৰি উঠে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঢেঁকী। নেক্সটটো আছে, ৰজাৰ আলিবাট তিয়াব পাৰি, কিন্তু শুকুৱাব নোৱাৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জিভা। নেক্সটটো আছে, উপজিয়াই বুঢ়া হয়, নিকিনিলেও কিনা হয় কোন। মানে উপজিয়াই বুঢ়া হয়, নিকিনিলেও কিনা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বুঢ়া আঙুলি। এইটো আছে সকলোৰে পৰিচিত, এঠিঙীয়া বগলী নিতে নাচে গধূলি। ইয়াৰ উত্তৰটো হ'ব বিচনী। তো নেক্সটটো চাওক আপোনালোকে, মাকে বৰশী বাই, পুতেকে সৰগ চাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাঁহগছ।
আৰু তাৰ মানে জেকনিবিলাক আছে যে এইটো বাঁহ গছ। এইবাৰ আছে ইহে সিহে পিঠিৰে দৌৰ দিয়ে কিহে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাও। এইবাৰ আছে মাটিৰ তলৰ বগা বুঢ়ী কাপোৰ পিন্ধে কুৰি কুৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নহৰু। নেক্সটটো চাওক, মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেডিঅ'। বৰ্তমান ৰেডিঅ' দেখিবলৈ নোহোৱা হৈছে। তো নেক্সটটো চাওক, এনেকুৱা এটা, ঘৰ আছে দুৱাৰ নাই, মানুহ আছে মাত নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কবৰ। কাণত ধৰি নাকত বহে কোনে? কাণত ধৰি নাকত বহে কোনে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চশমা। তো নেক্সটটো চাওক, উপি 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 বাটত থাকে চুপি। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জোক। আমাৰ সকলোৰে পৰিচিত জোক এইটো, বৰ ভয় লগা বস্তু এইটো। তো নেক্সট চাওক, নেক্সট আছে গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, কোৱাচোন বাৰু তুমি কোন গছৰ সঁচ? এইটোৰ শুদ্ধ উত্তৰ হ'ব আনাৰস। এইবাৰ আছে মামাহঁতৰ বাৰীত গ'লো, সোমাব পাৰিলোঁ ওলাব নোৱাৰিলোঁ। এইটোৰ শুদ্ধ উত্তৰ হ'ব চেপা। আমি মাছ মৰা চেপা যিটো আছে এইটো। নেক্সটটো দিছোঁ, দীঘলকৈ পুখুৰী চুটিকৈ ঘাট, ৩২ জোপা কলগছ এখনহে পাত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জিভা। দীঘলকৈ পুখুৰী চুটিকৈ ঘাট, ৩২ জোপা কলগছ এখনহে পাত। উত্তৰটো হ'ব জিভা। এডাল খেৰে ঘৰটো বেৰে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চাকি। তো নেক্সটটো দিছোঁ, কাৰাক কুৰুক কৰে, হেণ্ডশ্বেক কৰিলে বমি কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দমকল। আমাৰ সকলোৰে পৰিচিত এইটো দমকল। তো নেক্সট আছে, যি দিয়ে তাকে খাই, পানী দিলে মৰি যায়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জুই। তো নেক্সটটো আহিছোঁ আমাৰ সকলোৰে পৰিচিত, ওপৰৰ পৰা পৰিল টেকেলি, টেকেলিৰ ভিতৰত ১০০টা ভেকুলী। তো শুদ্ধ উত্তৰটো হ'ব কঁঠাল।
নেক্সটটো দিছোঁ টোপ টোপ তাপলি পানী পালে মুকলি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জাল। নেক্সটটো আছে এইবাৰ আছে কি গুটিৰ বাকলি নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিলগুটি। নেক্সটটো আছে চিত পখিলা তিনি মূৰ 10 ঠেং ক'ত দেখিলা। এইটো আমি সৰুৰ পৰা শুনি আহিছোঁ। এতিয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে জানে। তো হালোৱা আৰু গৰু দুটা একেলগে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা আছে ওপৰত ছাতি তলত গুটি তাক খাই আহিন কাটি। ইয়াৰ উত্তৰটো হ'ব কচু গছ তাৰমানে। তো নেক্সট আছে পাত দীঘল দীঘল গুটি শাৰী শাৰী কাপোৰ পিন্ধে জাপি জাপি। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকে জনাই দিয়ক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাকৈ গছ। তো এইখিনি ইয়াতে সমাপ্ত কৰিলোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। তো এইখিনি আপোনালোকে ভালদৰে চাওক আৰু পাঠ হ'বৰ কাৰণে ৰেডি হওক। আৰু গুণোৎসৱ যিহেতু আহি আছে তাত এইবিলাক ভালদৰে ক'লে ভাল হ'ব। তো শেষত আকৌ ধন্যবাদ জনাই জয় আই অসম।